হেল্ল' গাইজ গুড মৰ্ণিং। মই ভাবিলোঁ আজি অলপ দীঘলীয়াকৈ ভিডিঅ' এটা বনাওঁ তাকে কামলৈ যাবলৈ হ'ল, তাকে চাবিটো লৈ ওলাইছোঁ আৰু মৰম তুমি। এতিয়া মই স্কুটিখন লৈ যাম আজি, ওলাইছোঁ আৰু তাকে আমাৰ ঘৰটো আপোনালোকে দেখিছেনে জানো, দেখিছে চাগে ভিডিঅ'ত অলপ অলপ ওলাই কেতিয়াবা, কিন্তু সম্পূৰ্ণকৈ দেখুওৱা নাই ন। আজি অলপ ঘৰটোকে দেখাই দিওঁ, তাৰপিছত কামলৈ যাবলৈ হ'ল, কামলৈ যাওঁ। এইটো হৈছে অংশুমান শইকীয়া। ঐ ক'বা আহিলি ক'বা কি বনালি সেইটো? ৰবট কেনেকুৱা সেইটো ৰবট? খাতৰা ৰবট যে। বহিব পাৰে, থিয় হ'ব পাৰে, বহিব পাৰে, থিয় হ'ব পাৰে। অঁ ওলালোহে, যেতিয়া বস্তু এটা পাহৰিছোঁ নহয়, তাকে লৈ আহোঁগৈ। সেই বস্তুটো পাহৰিলে এতিয়া নহ'ব ন। এইটো গাইজ হেলমেট পাহৰিলেতো নহ'ব, এইটো পাহৰিলে এইটোৱে মেইন ছেফটি। আমাৰ জীৱনটো ইয়ে বচাই থাকে। ইয়াক এৰি থৈ গ'লেতো আমাক পুলিচেও ধুলাই দিব আৰু নিজৰ জীৱনটো ধ্বংস হ'ব, সেইকাৰণে লৈ যোৱাই ভাল। এতিয়া গৈ থাকোঁ, পাছলৈ দেখাই আছোঁ। কি হ'ল ঐ? ক'ত যা তই? এডোখৰ লাগে যে ঘূৰাং কেনেকৈ এতিয়া? এইটো ওলাইছে, এডোখৰলৈকে যাম। হ'ব না, এবাৰ যা দেই, বাই বাই, যা। ঠগি দিলোঁ। আমাৰ ঘৰ আছে নামঘৰ। গাইজ এই আমাৰ গাঁৱলীয়া ৰাস্তা দেখিছে, আপোনালোকৰ ৰাস্তাবোৰলৈ পূৰা একদম পকা চিকচিকীয়া চাগে ন, আমাৰতো অৱস্থাই নাই।